পূজাৰ বাবে সাজু ভ্ৰাম্যমাণ থিয়েটাৰ। কৰোনা মহামাৰীয়ে স্তব্ধ কৰি পেলাইছে সাংস্কৃতিক অনুষ্ঠান, লগতে এক প্ৰকাৰ স্তব্ধ কৰি পেলাইছে অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰক। তাৰ পিছতো এবুকু আশা বুকুত বান্ধি চৰকাৰৰ নিৰ্দেশ মৰ্মে মাত্ৰ কেইখনমান থিয়েটাৰে নাটক কৰিম বুলি ওলাই আহিছে। সম্পূৰ্ণ ১.৫ বছৰ পিছত আৰম্ভ কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা। আগন্তুক দুৰ্গা পূজাৰ পূৰ্বেই নাটক প্ৰদৰ্শনৰ উদ্দেশ্যে সাজু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ। ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে আখৰাত ব্যস্ত হৈছে আবাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, ইতিহাস থিয়েটাৰ, উদয়ন থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, বীণাপানী থিয়েটাৰ আৰু হিমাদ্ৰী থিয়েটাৰ। সকলোৰে আশা আকৌ ৰঙীন হ'ব ভ্ৰাম্যমাণৰ মঞ্চ। বাজি উঠিব সুৰৰ জংকাৰ, জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ বলিষ্ঠ সংলাপ। তাৰ মাজতে পূজাৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰা নতুন SOPয়ে চিন্তিত কৰিছে সকলোকে। বাতিল হ'ব নেকি চলিত নাট্যবৰ্ষৰ বাবে নাট মঞ্চস্থ কৰিবলৈ সাজু হোৱা নাট্য দলসমূহৰ নাট্যযাত্ৰা? অথলে যাব নেকি আখৰাৰ সেই কষ্ট? কি হ'ব শিল্পী কলাকুশলীৰ? আকৌ স্তব্ধ হৈ পৰিব নেকি অসমৰ আপুৰুগীয়া সম্পদ, অসমৰ স্বাভিমানী ভ্ৰাম্যমাণ থিয়েটাৰ? চৰকাৰৰ ভূমিকা নীৰৱ কিয়? সিদ্ধান্ত স্পষ্টবাদী নহয় কিয়? ভ্ৰাম্যমাণ সম্পৰ্কে নতুন SOP দিব পৰা নাই কিয়? শিল্পী কলাকুশলীক চিন্তিত কৰি ৰখাৰ প্ৰয়োজন ক'ত? যদি ভ্ৰাম্যমাণ নহয়, আখৰা কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত কিয় লৈছিল? আখৰা কৰিবলৈ অনুমতি দিয়াৰ পিছতো কিয় নাট পৰিৱেশনৰ অনুমতি নাই পূজাত? কিয় বন্ধ কৰা হ'ল সাংস্কৃতিক অনুষ্ঠান? তদুপৰি চৰকাৰৰ এনে ঘোষণাই চিন্তিত কৰিছে কলাকুশলীৰ লগতে আহ্বায়ক সমিতিসমূহক। গতিকে প্ৰাঞ্জল ক্ৰিয়েশ্যনৰ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ, যিহেতু ভেকচিন প্ৰদানৰ কাম দ্ৰুতগতিত চলিছে, গতিকে ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী কলাকুশলীৰ কথা চিন্তা কৰি আখৰাত ব্যস্ত থকা ভ্ৰাম্যমাণ থিয়েটাৰসমূহক নাটক কৰাৰ বিশেষ অনুমতি প্ৰদান কৰক। কেইদিনমান আগতে পূজাৰ কাৰণে যি SOP ঘোষণা কৰিলে, তাত কোনো ধৰণৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সন্দৰ্ভত নতুন কোনো সিদ্ধান্ত লোৱা হোৱা নাই। মন্ত্ৰী কেশৱ মহন্তই জনায় যে ভ্ৰাম্যমাণ থিয়েটাৰৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।